আজিৰ ভিডিঅ'ত আমি আলোচনা কৰোঁ যে আপোনাৰ এইটো মোবাইল বেটাৰী দেই, এইটো চাচোন বেটাৰীটো মোৰ কি হৈ গ'ল, মানে মোবাইল বেটাৰীটো বেয়া হৈ গ'ল। মানে কিহৰ কাৰণে আপোনাৰ মোবাইল বেটাৰীটো সোনকালে বেয়া হয়, আৰু মই বেয়া হোৱাৰ কাৰণে মোৰটো কি হ'ল, মই চেঞ্জ কৰি দিলোঁ মোৰ বেটাৰীটো। এইকাৰণে কিহৰ কাৰণে চেঞ্জ কৰি দিবলগীয়া হ'ল, আৰু আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব যে আপোনালোকৰ মোবাইল বেটাৰী সোনকালে বেয়া হ'ব। এই ভুলটো কৰিলে মানে এইকাৰণে আজি আপোনালোকৰ ভিডিঅ'টো কৈ দিম। স্বাগতম জনাইছোঁ মোৰ গণেশ ইউটিউব চেনেল সকলোকে। আজি আপোনাৰ কাৰণে মজা এটা ভিডিঅ' ওলাইছে, এই মজা ভিডিঅ'টো সকলোৱে মজা লগাই চাই দিব। চাওক, সেইটো যে বেটাৰী, মানে ইয়াত ৱাৰ্ণিংটো ইয়াত লিখা আছে দেই। মই ৱাৰ্ণিংটো পঢ়িলোঁ, আৰু পঢ়ি পিনে মই মানে গম পালোঁ যে বস্তুটো এনেকুৱা। মানে কি হ'ল, মই মানে মোবাইলটো মানে মই কি হ'ল, মানে নেটটো বেছিকৈ ইউজ কৰি কি হয়, মানে 24 ঘণ্টাৰ ভিতৰত মই মানে আৰু 14 ঘণ্টামান মই মানে নেটটো অন কৰি থ'লোঁ। মানে নেটটো অন কৰি থোৱাৰ কাৰণে মোৰ মোবাইলটো কি হ'ল, মানে বেটেৰীটো কষ্ট হৈ গ'ল। মানে নেটৱৰ্কটো যিমান টানি আছে ন, সেইকাৰণে বেটেৰীটো এইটো কষ্ট পায়। আৰু কি কৰিলোঁ মই জানেনে, আৰু এনেকুৱাও কৰিলোঁ যে মই মানে বৰ্ডত মানে চাৰ্জাৰৰ লগত কানেকশ্যন কৰি মানে ফিল্ম চাই থাকোঁ। মই মানে মোবাইলটো চলাই থাকোঁ, সেইকাৰণে মোৰ মোবাইলটো কি হৈ গ'ল, মানে কষ্ট হৈ গ'ল। মানে মোৰ মানে বেটেৰীটো কষ্ট হৈ গ'ল। কষ্ট হোৱাৰ ফলত মানে মোৰ বেটেৰীটো ডাউন হৈ গ'ল। আৰু কি হ'ল জানেনে, মানে মোৰ মোবাইলটো এসময়ত মানে ইমানেই গৰম আছিলে যে মোৰ মোবাইল মানে গৰম দিনত এনেকুৱা গৰম আছিলে, এই গৰমত কি কৰিলোঁ, মই মানে চাৰ্জ কৰি দিলোঁ। যদিহে আপোনাৰ মোবাইলটো গৰম হয় ন, গৰম হ'লে মানে আপুনি কেতিয়াও মানে মোবাইলটো চাৰ্জ নিদিব। গৰম হ'লে মানে বেটেৰী 1% নাথাকিলেও এনেই থৈ দিব, হ'লেও আপুনি চাৰ্জ নিদিব। মানে আপোনাৰ মোবাইল কি হ'ব, মানে বেটেৰীটো ডাউন হৈ যাব। আৰু আপোনাৰ মোবাইলটো মানে 100% হোৱাকৈ কেতিয়াও চাৰ্জ নকৰিব আপুনি। কিছুমান মানে মানুহে ভাবে যে মোৰ মোবাইলটো নতুন মোবাইল, গতিকে মোৰ মোবাইলটো মানে মই 100% চাৰ্জ কৰিব লাগিব, এনেকুৱা ভাবে। এইটো ভুল কথা, মানে ভুল হয়। কাৰণ আপোনালোকে যেতিয়া আপোনাৰ মোবাইলটো মানে 80% হ'ব ন, তেতিয়া আপোনাৰ মোবাইলটো আঁতৰাই দিব। মানে 100% হোৱাকৈ কেতিয়াও চাৰ্জ নকৰিব। আৰু বেটেৰীটো যেতিয়া মানে 20% মান থাকিব, তেতিয়া আপোনাৰ মোবাইলটো মানে চাবলৈ বন্ধ কৰি দিব, তাৰপিছত আকৌ চাৰ্জ কৰিব মানে আপুনি। আৰু মোবাইলটো বাৰে বাৰে চাৰ্জ নকৰিব। বাৰে বাৰে চাৰ্জ কৰাৰ ফলত আপোনাৰ কি হয়, মানে বেটেৰীটো খুব কষ্ট পায়। মই মানে এনেকুৱা বহুত মানে মই বস্তুবিলাক মই মানে চালোঁ। মানে ইয়াত কিছুমান কথা মানে পঢ়ি চালোঁ, বেটেৰী লিখা আছে। আপোনালোকৰ মানে বেটেৰীবিলাক পঢ়ি চাব। এইটো আপোনালোকক আজি কৈ দিবৰ কাৰণে মই এই ভিডিঅ'টো আজি বনাইছোঁ। যদি আজি ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিবা। আৰু এনেকৈ আপোনালোকক মই সদায় ভিডিঅ' দি ৰাখিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টি মানে বাই বাই।